Hello friends, welcome to my YouTube channel. আজি তাৰমানে মামাহঁতৰ ঘৰত যাম। গ'লে তাত অলপ কিবা কিবি চাব লগা বস্তু আছে, সেইখিনিও চাম। এতিয়া তাৰমানে মটৰ ব্লগিং নকৰোঁ, কাৰণ যিহেতু মোৰ মটৰ ব্লগিং কৰাৰ ছেটআপবিলাক নাই, সেইকাৰণে তাতে যাই কেনে কৰি আছোঁ। ভিডিঅ' চাই থাকক আপোনালোকক। এই মামাহঁতৰ ঘৰ আহি পালোঁ এতিয়া। এই মামাহঁতৰ দোকান হয়। এতিয়া আৰু আমি ফুৰিব যাম। এই আগত দেখি বলকচোন আমাৰ লগত আপোনালোকক। চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো। ফাইনেলি আমি ডিগেশ্বৰী মন্দিৰ আহি পালোঁ। এইটো গেটটো হয় আৰু ওপৰলৈকে যাই থাকোঁ। কেনেকুৱা লাগে, কেনেকুৱা এটা ফিল আহিছে, ঠাণ্ডা ঠাণ্ডা, কিছু এটা ভাল লাগিছে আৰু। যাওঁ আগলৈ, ওপৰত কি কি আছে চাওঁ। আপোনালোকে বলক আমাৰ লগত। বাপৰে বাপ, চিৰি উঠব লাগিল এতিয়া আৰু ওপৰলৈ যাই থাকোঁ। কেনেকুৱা লাগে, পিছে সৰহ পৰা কেনে লাগছে, ভাল লাগছে না? ই লাইচ কৰে তাৰমানে, বোলো কেমেৰা আগত আহিবা লাইচ কৰে, কিন্তু অকলে ভয় লাগি আছে। বান্দৰ আছে দুনিয়াৰ, ভয় লাগিছে আপোনালোক। আগলৈ যাওঁ কি হয়। এই বাবু খেদি আহিছিলে আমাক, হয়তে গুচি আহিলোঁ। ভয় লাগে না, একালাই আছোঁ, গাছডালৰ ওপৰত বহি আছে। পিছে আৰু ওপৰলৈকে নাযাওঁ, বান্দৰে খেদি দিছি তাৰমানে। না একালাই আছোঁ, আমি দুটাই আছোঁ। হ'লি যাওঁ, আগৰ ফালে চাওঁ। ইচ্ছা আছিল আগত দেখি যোৱা, ওপৰত দেখি যোৱাৰ ইচ্ছা আছিল, কিন্তু যাব নোৱাৰে, ভয় লাগে। কি কৰিম আৰু, হাততে একো নাই যিহেতু। যাওঁ, আৰু এটা তাত বোলে ৱাটাৰফল আছে, তাতো চাই আহোঁ কেনেকুৱা লাগে। আপোনালোকৰ চাওক ভিডিঅ'টো, আহক। জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকী মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনাকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা। বহুত দুখৰ কপাল, এটো তালা লগা আছে, বন্ধ মানুহ নাই। তাতো বান্ধৰ বাৰীতে ঘূৰি আহিলোঁ। আজি কিজানি দিনটোৱে বেয়া কিজানি, সেইকাৰণে উপায় নাই আৰু ঘূৰোঁ আৰু ইয়াৰ পৰা যাওঁ। এবাৰ তেওঁ দেখাই যাওঁ কেনেকুৱা। এয়া বনাই আছে, বনোৱা কাম চলি আছে তাৰমানে। ধাবা চাবা বনাইছে, আহি কেনে ইয়াত কিবা খোৱা লোৱা কৰিব পাৰিব আপোনালোকে। সেইটো ৱাটাৰফল হয়, কিন্তু এতিয়া পানী আহে নাই, বৰষুণ দিলেহে বোলে পানী আহে এইটো ৱাটাৰফলত। দে তেতিয়াহ'লে নেক্সট টাইম আৰু আহিম।
নেক্সট টাইম আৰু আহিম আৰু এতিয়াতো নাইয়ে বন্ধ কৰোণাৰ কাৰণে কিজানি বন্ধ কৰি দিছে আৰু গম নাপাওঁ ভালদৰে এতিয়া আৰু এটাত যাব লগা আছে চাওঁ সিচলে যাওঁ ফুৰি আহোঁ একবাৰ কি কৰিম আমাৰ ঘৰতে ফুৰিবৰ কাৰণেতো আহিছোঁ এতিয়া আপোনালোক ব'লক আমাৰ লগত চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাকদাৰ নামে মই ফাইনেলি আমি বিকাশ দাৰ মামাহঁতৰ পৰা আহি পালোঁ কিন্তু ইয়াত বিকাশ দা নাই বৰ্তমান ক'ত বা গৈছে এতিয়ালৈ সোধা নাই কিন্তু ঘৰটো আহি পাইছোঁ এইটো ঘৰ দেখিছেনে ঘৰ এইটো কিন্তু অলপ ৰখি আছোঁ চাওঁ বিকাশ দা কিজানি আহে না লগ পাওঁৱেই বৰ মনৰ ইচ্ছা পূৰণ হ'ব ইমান দেৰি ঘূৰি আছোঁ ৰাস্তাটো হৰাই গৈছিলোঁ বিচাৰিয়ে নাপাওঁ লাষ্টত কথাতে আছে ধৈৰ্যৰ ফলটোৱে মিঠা আজি সেই ফলটো পালোঁ মই চাওঁ বিকাশ দাক এতিয়া লগ পাওঁ নাপাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া বিকাশ দাহঁতৰ মামাহঁতৰ ঘৰ কিন্তু তেওঁক লগ নাপালোঁ আজি আজি বিকাশ দাক লগ কৰিব পাৰিলোঁ বিকাশ দাক লগ নাপালোঁ তেওঁ বোলে সোমবাৰে ঘৰত গৈছে কিন্তু উপায়টো নাই ঘৰতে যাওঁ আৰু এতিয়া বহুত দুখ লাগিল 3টা কামত আহিছিলোঁ 3টা কাম এটাও নহ'ল এনেই গ'ল দিনটো ধৰক নহ'ল পাইছোঁ নাই বিকাশ দাক লগ নাপালোঁৱে এতিয়া আৰু ভিডিঅ' চিডিঅ' কৰিব একদম মন যোৱা নাই এতিয়া নকৰোঁ আৰু ইয়াতে খতম বাই বাই আকৌ এটা নেক্সট ব্লগত লগ পাম আপোনালোকক আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই